হেল্ল' বন্ধুসকল, আজি আমি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত এটা গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। বন্ধুসকল, বিশ্বৰ আটাইতকৈ ধনী দেশ বুলি ক'লে আমি ইউৰোপৰ কথা জানো। আৰু এই ইউৰোপত বৰ্তমান পৰিস্থিতিত কৰোণা ভাইৰাছে যে এটা মহামাৰীৰ ৰূপ লৈছে, তাৰ এটা উল্লেখযোগ্য কাৰণ ক'ম। আৰু এই কাৰণটো যদি বন্ধুসকল আপোনালোকে গম পায়, তেনেহ'লে আপোনালোকে আচৰিত হ'ব। বন্ধুসকল, ইউৰোপৰ দেশ বুলি ক'লে বন্ধুসকল অষ্ট্ৰিয়া নামৰ এখন দেশ আছে, আৰু তাতে ইছাজেল নামৰ এখন চহৰত এই আইচলেণ্ডৰ দৰে আইচৰ দৰে এক ঠাই আছে। তাতে খুব বেছি বৰফ পৰে আৰু বিশ্বৰ বিভিন্ন ঠাইৰ পৰা এই ঠাইলৈ মানুহ ফুৰিবলৈ আহে। ডেনমাৰ্ক, নৰৱে, আইচলেণ্ড, ছুইডেন, জাৰ্মানী, ইউৰোপৰ বিভিন্ন ঠাইৰ পৰা আহে। আমেৰিকা, ইংলেণ্ড এই জেগাবিলাকৰ পৰাও আহে। আৰু যোৱা বছৰ আমেৰিকাৰ এক্স প্ৰেছিডেণ্ট বিল ক্লিণ্টনো ইয়াতে যোৱা বছৰ আহিছিল। আৰু বন্ধুসকল, ইয়াতে মানুহে এনজয় কৰিবলৈ আহে, ফুৰিবলৈ আহে, সময় কটাবলৈ আহে। আৰু এই এনজয় কৰিবলৈ অহা মজা তেওঁলোকে পাই গৈছে। বন্ধুসকল, এই যে আপোনালোকে দেখিছে এখন ৰেষ্টুৰেণ্ট, কিডছ লজ নামৰ এখন ৰেষ্টুৰেণ্ট এইখন। আৰু এই ৰেষ্টুৰেণ্টখনত কাম কৰা বাৰটেণ্ডাৰবিলাক যে আছে, বাৰটেণ্ডাৰ বুলি ক'লে বন্ধুসকল যিবিলাক মানুহ আহিব তেওঁলোকক যে বস্তুবিলাক যোগান ধৰে, এলকহল বা অন্য ধৰণৰ বস্তু যোগান ধৰে, সেইবিলাকক বাৰটেণ্ডাৰ বুলি কোৱা হয়। আৰু তেওঁলোকে সেই বাৰটেণ্ডাৰবিলাক খুব ধুনীয়া ধুনীয়া বাৰটেণ্ডাৰ, খুব বহুত বিউটিফুল বাৰটেণ্ডাৰ ইয়াতে থাকে। আৰু তেওঁলোকে কি কৰে, এওঁলোকক বস্তু যোগান ধৰে। আৰু সেই বাৰটেণ্ডাৰবিলাকৰ ভিতৰত এজনৰ এই কৰোণা ভাইৰাছৰ ইনফেকশ্যন আছিল। আৰু ইয়াতে যিমান মানুহ আছিল সেই বাৰটেণ্ডাৰবিলাকৰ লগত কথা পাতিছিল বা মিলা মিছা কৰিছিল বা তেওঁলোকে এনজয় কৰিছিল তেওঁলোকৰ লগত, কাৰণ বহুত বিউটিফুল হয়, দেখাত বহুত ধুনীয়া। আৰু তেওঁলোকে তাৰ কামৰ কাৰণে ইয়াতে থাকে। আৰু তাৰ ফলত বন্ধুসকল নৰৱেৰ প্ৰায় 50% মানুহ, নৰৱেত যিমান কৰোণা ভাইৰাছৰ ইনফেকশ্যন হৈছে তাৰ 50% মানুহ ইয়াৰ পৰা ইনফেক্ট হৈ গৈছে। আৰু লগতে ডেনমাৰ্কৰ প্ৰায় 1/3 মানুহ, আৰু ইউৰোপৰ যিমান ইনফেকশ্যন হৈছে তাৰ মেইন কাৰণ ইয়াৰ পৰা যোৱা বুলি গম পোৱা গৈছে। আৰু এই কথাটো যেতিয়া প্ৰমাণিত হ'ল, লগে লগে এই যিখন কিডছ লজ আছে সেই লজখন বন্ধ কৰি দিয়া হ'ল। আৰু তাৰপিছত সেই বাৰটেণ্ডাৰগৰাকীক আইচলেট কৰা হ'ল, কোৱাৰেণ্টাইন কৰি ৰখা হৈছে, আইচলেট কৰি ৰখা হৈছে, বেলেগ ঠাইত খুব ধুনীয়াকৈ ৰখা হৈছে, ট্ৰিটমেণ্ট দিয়া হৈছে। আৰু অষ্ট্ৰিয়াত এতিয়ালৈকে 6001জন মানুহ পজিটিভ পোৱা গৈছে আজিলৈকে, আৰু 42জন মানুহ ঢুকাইছে। চ' বন্ধুসকল, এইটো এটা গুৰুত্বপূৰ্ণ কথা। আৰু এনেকুৱা ধৰণৰ কথা আমি জনা দৰকাৰ, যাতে আমি সজাগ হ'ব পাৰোঁ। বন্ধুসকল, WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ যিজন চিফ, তেওঁ ঘোষণা কৰিছে যে যদি আমি অকল লকডাউন কৰিয়েই থৈ দিওঁ, তেতিয়াহ'লে কিন্তু আমি ছেকেণ্ড উইণ্ড' অফ অপৰচুনিটি কৰি দিম। অৰ্থাৎ কৰোণা ভাইৰাছ অহাৰ দ্বিতীয় এটা ৰাস্তা তৈয়াৰ কৰি দিয়া যাব। অৰ্থাৎ তেওঁ এইটোৱে ক'ব বিচাৰিছে, আমি লকডাউন কৰিবই লাগিব, কিন্তু অকল যদি আমি লকডাউন কৰি থৈ দিওঁ, তেনেহ'লে আমি ছেকেণ্ড উইণ্ড' অফ অপৰচুনিটি অৰ্থাৎ কৰোণা ভাইৰাছৰ ইনফেকশ্যন হোৱাৰ এটা দ্বিতীয় ৰাস্তা তৈয়াৰ কৰি দিম। কিছুমান বিশেষজ্ঞই এনেকৈ ক'ব খোজে যে যদি আমি লকডাউন কৰি থৈ দিওঁ, তেনেহ'লে কৰোণা ভাইৰাছত মানুহ নমৰিব, কিন্তু ভোকত কিন্তু মানুহ মৰিব। কিন্তু বন্ধুসকল, মই যদি ক'ব বিচাৰোঁ, মোৰ সাধাৰণ জ্ঞানৰ পৰা যদি ক'ব বিচাৰোঁ, আমি লকডাউন কৰিবই লাগিব। আৰু WHO কোৱা মতে লকডাউন কৰিব লাগিব, কিন্তু আমি এগ্ৰেছিভ মেজাৰ ল'ব লাগিব। মানুহবিলাক আইচলেট কৰিব লাগিব। আৰু আইচলেট আমি কেনেকৈ কৰিব পাৰিম? যদি আমি টেষ্ট কৰিব পাৰোঁ। মানুহবিলাকক টেষ্ট কৰি যদি পজিটিভ পাওঁ, তেতিয়াহে আমি তেওঁলোকক আইচলেট কৰিব পাৰিম, আৰু তেওঁলোকক আমি ট্ৰিটমেণ্ট দিব পাৰিম। আৰু তেওঁলোকক টেষ্ট কৰি আমি এই বেমাৰটো যাতে স্প্ৰেড কৰিব নোৱাৰে, তাৰ পৰা আমি প্ৰিভেনশ্যন মেজাৰ ল'ব পাৰিম। চ' বন্ধুসকল, আজি এইখিনি সময়ত আমি জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে আমি কি কৰিব লাগিব? একেলগে হৈ কাম কৰিব লাগিব। আপোনালোকে সকলোৱে যাতে মানুহক সহায় কৰে, কিন্তু বন্ধুসকল সহায় কৰিবলৈ গৈ নিজৰ জীৱন কিন্তু বিপদত নেপেলাব। আমি সহায় কৰিবই লাগিব, কিন্তু অলপ দূৰত্ব মেইনটেইন কৰিব। যদি কোনোবা মানুহৰ গাত তেনেকুৱা বেমাৰ থকা যেন আপোনালোকৰ অনুভৱ হৈছে আৰু তেওঁ কিবা বিপদত আছে, আপুনি এটা দূৰত্ব মেইনটেইন কৰি তেওঁক সহায় কৰক। চ' বন্ধুসকল, মই এইটোৱে ক'ব খুজিছোঁ যে বিশ্বত এতিয়ালৈকে প্ৰায় 5 লাখ মানুহ ইনফেকশ্যন হ'ব। এতিয়া প্ৰায় কেইঘণ্টামানৰ ভিতৰত 5 লাখ হ'ব। এতিয়ালৈকে 4,86,702জন টোটেল পজিটিভ কেছ পোৱা গৈছে। বন্ধুসকল, ঘণ্টাৰ মূৰে মূৰে পিকচাৰবিলাক বদলিব ধৰিছে। 22,020জন মানুহ এতিয়ালৈকে মৰিছে। আৰু বন্ধুসকল, আমি কৰিব লগা এইটোৱে যে আমি সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব। আৰু বন্ধুসকল, মই আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম, আপোনালোকৰ কাৰণে, গোটেই ভাৰতৰ কাৰণে, অসমৰ কাৰণে, গোটেই বিশ্বৰ কাৰণে মই প্ৰাৰ্থনা কৰিম, যাতে এই মহামাৰীৰ পৰা ভগৱানে আমাক বচায়। আৰু লগতে বন্ধুসকল, আপোনালোকেও মোৰ কাৰণে প্ৰাৰ্থনা কৰিব। ধন্যবাদ।